ইমান গৰম চাওকচোন। মই দানা উঠাই থৈ দিছোঁ। ভুচিবিলাক পূৰা গৰম হৈ গৈছে। বেছিকৈ ৰ'দ দিলে বা গৰম পৰিলে আপোনালোকে দানাটো উঠাই থ'ব আৰু প্ৰায় মাজে মাজে এনেকৈ মুৰ্গীখিনিৰ মাজত ধানটো ঘূৰি থাকিব। চাওক পানী কেনেকৈ কিমান লেতেৰা কৰি চাওকচোন। খাবলৈ লাইক নাই, পানী চেচ বৰবাদ কৰি পেলালে। মতাখিনি এইটো মতা বুডিং আৰু এইখিনি মাইকী বুডিং। মাইকীখিনি চাওক আৰু মতাখিনি চাওকচোন। নহয়নে বাৰু কেনেকুৱা ডিফাৰেঞ্চ দেখা যায় চাওকচোন। মাইকীখিনি আপোনাৰ সম্পূৰ্ণ পাখি আহি গৈছে, মতাখিনি পাখি এতিয়াও অহাই নাই। মতা বুডিং মাইকী বুডিং সেইকাৰণে আপোনাৰ ছাইড কৰি দিব লাগে। ছাইড কৰি দিলে ভাল, কাৰণ আপোনাৰ মতাখিনিয়ে পানীটো বেছি লেতেৰা কৰে। চাওক মতাখিনিত মাইকীখিনি পানী ইমান ধুনীয়া চাফা হৈ আছে, মতাখিনি চাওকচোন খাবলৈ লাইক নাই। এতিয়াখিনি পানী চাফা কৰিব লাগিব মই। ভিতৰত সম্পূৰ্ণ ভাল পানী আছেই। চাওক এইখিনিলৈকে পানী আছেই, খালি এইটো লেতেৰা কৰি পেলাইছে। এইটো মই কেনেকৈ চাফা কৰোঁ আপোনাক দেখুৱাম মই এতিয়া। এই চাওকচোন পানী খাবলৈ লাইক নাই, চেচ কৰিব লাগে। চাওকচোন দেখিছেনে ইমান লেতেৰা কৰি পেলাইছে। মুৰ্গী উঠি দিয়ে এই এনেকৈ চাওকচোন। এইটো মুৰ্গী চাওক দেখিছেনে, এনেকৈ উঠাই তাত বেছি পেলাই দিয়ে। সেইকাৰণে আপুনি প্ৰতিটো ঘণ্টাই বা এঘণ্টাটো নাযায়েই, আপোনাৰ খুব বেছি আধা ঘণ্টা সময়ৰ মূৰে এই পানীটো চাফা কৰি দিব লাগে। গৰম দিনত সেইটোৱে কথা, মিনেৰেল ডিংকত তেনেকুৱা হ'বই, অট' ডিংকতো তেনেকুৱা হয়, চাফা কৰিব লাগে। এতিয়া মই চাফা কৰি দিম। এতিয়া দেখুৱাই আছে আপোনালোকক কেনেকৈ চাফা কৰোঁ। এই ধৰণে লগ পাইছে, সিহঁতক খাই আছে। লগতে খালে আপোনাৰ ষ্টক হ'ব। এতিয়া ওপৰলৈ উঠাই দিলে হয়। মই ফাৰ্মত এইটো নীলা টিৰপাল ইউজ কৰিছোঁ। চাওকচোন ওপৰত খেৰ আছে, সেইকাৰণে ওপৰৰ গৰমটো পোৱা নাই যেনিবা, মোৰ সেইটো কাৰণে সুবিধা হৈ আছে। এতিয়া মই বাচনখিনি চাফা কৰি দিওঁ। এইটো চাওক মাইকী বুডিঙত কি ধুনীয়া চাফা হৈ আছে, পানী খাবলৈ পৰা হৈ আছে বৰ্তমান। চাওকচোন পানী খাই আছে ধুনীয়াকৈ, পাতল হৈ আছে। আৰু এটা বিশেষ মন কৰিবলগীয়া কথা হ'ল, আপোনালোকে গৰম দিনত সদায় পোৱালি পাতলকৈ ল'ব লাগে। চাওকচোন মোৰ কেনেকৈ এটা এটাকৈ হৈ আছে, এটা হৈ আছে। এইটো অকণমান মতা পোৱালি বেছি আছে, অকণ ঘন হৈ আছে। মই জেগাটো আজি দি দিম, মোৰ ইফালে জেগা আছে দিবলৈ, বহুত জেগা দিবলগীয়া বাকী আছে, সেইখিনি জেগা দি দিম আজি। এতিয়া আপোনাৰ ফাৰ্মখনত হ'ল কথা, যদি আপোনাৰ ফাৰ্মখন 1500 কেপাচিটি হয়, তেতিয়া আপুনি গৰম দিনত 1300 ল'ব, নহয় 1200 পোৱালি ল'ব। তেতিয়া সিহঁতে বহল হৈ থাকিব পাৰিব, এনেকৈ ফাটকৈ শুই থাকিব পাৰিব। গ্ৰ'থটো ভাল হ'ব, প্লাছ আপোনাৰ গৰমৰ পৰা সিহঁতে ৰেহাই পাব। নহ'লে মৰ্টেলিটি বেছি হৈ যায়। তো মোৰ আপোনাৰ 1500 কেপাচিটি হয়, তো মই এইবাৰ 1300 পোৱালি লৈছোঁ। তাতে কিডনিকৰ প্ৰব্লেমততো মোৰ প্ৰায় 80 পিছমান মৰি গ'ল। এতিয়া বৰ্তমান আপোনালোকৰ আশীৰ্বাদত ভালেই আছে। তো মই পানীটো এতিয়া লুটিয়াই দিওঁ। পানী দেখিছে নহয় কিমান লেতেৰা হৈ গ'ল, পানীটো লুটিয়াই দিওঁ। আপোনালোকক চাই থাকক ভিডিঅ'টো লাষ্ট।